নমস্কাৰ, মই ডাক্তৰ ঋষিকেশ কলিতা। মই এগৰাকী মানসিক ৰোগৰ চিকিৎসক। আজি মই অকণমান শিশুসকলৰ মানসিক ৰোগৰ বিষয়ে আপোনালোকৰ আগত ক'ব খুজিছোঁ। একচুৱেলি আজি ৰাতিপুৱা কি হ'ল, মই যেতিয়া চেম্বাৰত আছিলোঁ তেতিয়া এজনী সৰু ছোৱালী, 9 বছৰীয়া ছোৱালী এজনীক তেওঁৰ দেউতাকে লৈ আহে। দেউতাকে কয় যে আজি 3 দিনৰ পৰা তাই কথা ভালকৈ নকয় আৰু অকল কান্দি থাকে, খুব চিঞৰি চিঞৰি কান্দি থাকে, খোৱা বোৱা ভালকৈ নকৰে, ৰাতি টোপনি নাযায়, কেতিয়াবা নিজক কামুৰি ল'ব বিচাৰে বা কেতিয়াবা আনক কামুৰিব চেষ্টা কৰে। এনেকুৱা ধৰণৰ আচৰণ কিছুমান দেখা গ'ল। চ' মই এইটোৱে ক'ব খুজিছোঁ যে শিশুসকলৰো মানসিক ৰোগ হ'ব পাৰে। এনেকুৱা নহয় যে অকল আমাৰ ডাঙৰ মানুহবিলাকৰে মানসিক ৰোগ হয়, তেনেকুৱা নহয়, শিশুসকলৰো মানসিক ৰোগ হ'ব পাৰে। চ' সাধাৰণতে আমি শিশুসকলৰ কোনবিলাক মানসিক ৰোগ বেছিকৈ দেখা পাওঁ, যে এটা হ'ল এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভ ডিজঅৰ্ডাৰ, য'ত নেকি খুব ল'ৰা ছোৱালীবিলাক খুব সক্ৰিয় হৈ পৰে, অতিপাত হাইপাৰ এক্টিভ হৈ থাকে, ইনএটেণ্টিভ, কথাত মনোযোগ দিব নোৱাৰে। কিছুমানৰ থাকে আপোনাৰ কণ্ডাক্ট ডিজঅৰ্ডাৰ বুলি এটা বেমাৰ, য'ত নেকি কি হ'ব, কিছুমান আচাৰ ব্যৱহাৰবিলাক খুব উগ্ৰ হ'ব, কাৰো কথা নুশুনিব বা ঘৰৰ বস্তু চুৰ কৰিব বা ঘৰত থকা পোহনীয়া জন্তুবিলাকৰ প্ৰতি মৰম নাথাকিব বা নিজৰ খেলা বস্তুবিলাকৰ প্ৰতি মৰম নাথাকিব, মিছা কথা ক'ব। খুব কেতিয়াবা এনেকুৱা হয় যে ল'ৰা ছোৱালীবিলাকে ক'ৰবাত জুই লগাই দিছে, এনেকুৱা ধৰণৰ খুব অদ্ভুত কিছুমান আচৰণ কৰিব তেওঁলোকে, সেইটো আমি কণ্ডাক্ট ডিজঅৰ্ডাৰ বুলি কওঁ। তাৰপিছত কিছুমান থাকে আপোনাৰ অপজিশ্যনেল ডিফাৰেণ্ট ডিজঅৰ্ডাৰ, য'ত কি হয়, আমি যিটো অভিভাৱকে যিটো কৰিব কয় সেইটো নকয়, বেলেগ এটা কাম কৰিব বিচাৰে। কণ্ডাক্ট ডিজঅৰ্ডাৰ আৰু অপজিশ্যনেল ডিফাৰেণ্ট ডিজঅৰ্ডাৰৰ কিছু সামঞ্জস্য থাকে, চ' সেইটো কেতিয়াবা একেলগেও দেখা যায়, এই দুই ধৰণৰ বেমাৰ। তাৰপিছতে কিছুমান শিশুসকলৰ দেখা যায় যে তেওঁলোকৰ বুদ্ধিটো সৰুৰ পৰাই কম থাকে, যাক নেকি আমি মেণ্টেল ৰিটাৰ্ডেশ্যন বুলি কওঁ, বা তেওঁলোকৰ ইণ্টেলেকচুৱেল ডিজেবিলিটি কিছুমান থাকে, বা কিছুমানৰ লাৰ্ণিং ডিজঅৰ্ডাৰ থাকে। লাৰ্ণিং ডিজঅৰ্ডাৰ বহুত ধৰণৰ হ'ব পাৰে। কিছুমানৰ ৰিটেন প্ৰব্লেম থাকিব পাৰে, কিছুমানৰ লেংগুৱেজৰ প্ৰব্লেম থাকিব পাৰে, চ' লাৰ্ণিং ডিজঅৰ্ডাৰ থাকিব পাৰে। আৰু শিশুসকলৰ আৰু এটা খুব সঘনাই পোৱা বেমাৰ হৈছে টিক ডিজঅৰ্ডাৰ, য'ত নেকি আমি দেখা পাওঁ যে কেতিয়াবা শিশুসকলে কি কৰে, কিছুমান একেটা ভংগীমাকে বাৰে বাৰে, কেতিয়াবা চকু টুপি মানে মোজা জাপা এনেকুৱা কৰি থাকিব বিচাৰে, বা কেতিয়াবা কি হয়, এটা চাউণ্ড খেকাই থাকে, মানে চাউণ্ড এটা ডিঙিৰ পৰা ওলাই থাকে, তেনেকুৱা ধৰণৰ চিমটম কিছুমান টিক ডিজঅৰ্ডাৰত দেখা যায়। তাৰপিছত দেখা যায় আমি সকলোৱে শুনিছোঁ যে অটিজম বা অটিজম স্পেক্ট্ৰাম ডিজঅৰ্ডাৰ, এই বেমাৰবিলাকো শিশুসকলৰ মাজত দেখা যায়। অটিজম স্পেক্ট্ৰাম ডিজঅৰ্ডাৰ আৰু কিছুমান ডিজঅৰ্ডাৰ সোমাই থাকে, যেনেকৈ ৰেট চিণ্ড্ৰম থাকে, এছপাৰ্জাৰ চিণ্ড্ৰম থাকে, এইবিলাক আপোনাৰ একেলগে অটিজম স্পেক্ট্ৰাম ডিজঅৰ্ডাৰৰ ভিতৰত ধৰা হয়। ইয়াৰ উপৰিও চিজাৰ ডিজঅৰ্ডাৰ, মৃগী বেমাৰ শিশুসকলৰ খুব পোৱা যায়। তাৰ উপৰিও এইখিনি স্পেচিয়েলি যিখিনি বেমাৰৰ কথা ক'লোঁ, এইখিনি অকল শিশুসকলৰ মাজতে বেছিকৈ পোৱা যায়। তাৰ উপৰিও ডিপ্ৰেশ্যন হ'ব পাৰে, এংজাইটি ডিজঅৰ্ডাৰ হ'ব পাৰে, ছেপাৰেশ্যন এংজাইটি হ'ব পাৰে, স্কিজ'ফ্ৰেনিয়াও হ'ব পাৰে, বা আদাৰ চাইকটিক ডিজঅৰ্ডাৰবিলাকো চিলড্ৰেনৰ মাজত দেখা পোৱা যায়। গতিকে শিশুসকলৰ মাজতো এই মানসিক ৰোগবিলাকৰ ভালেখিনি প্ৰিভেলেঞ্চ আমি দেখা পাওঁ। গতিকে আমি শিশুসকলৰ মানসিক স্বাস্থ্যৰ প্ৰতিও সমানে গুৰুত্ব দিয়াটো খুব দৰকাৰী।